হয় দৰ্শকসকল আপোনালোকে দেখিবলৈ পাইছে দুৰ্গা পূজা সমিতি লালমাটি দেওশাল পথৰ কৰা আবেদন মহোদয় আমি মেঘালয় ৰাজ্যৰ সীমান্তৱৰ্তী লতাকটা অঞ্চলৰ ৰাইজে কিছু বছৰ আগতে ৰাজহুৱা সভা সমিতিয়ে অনুষ্ঠিত কৰিবলৈ এটি সভা লতাকটা সাৰ্বজনীন দুৰ্গা মন্দিৰ উন্নয়ন সমিতি ধৰিলে ৰাইজে ঘৰটোৰ চাক্ষ এখন ঢালি RCC নতুনকৈ নিৰ্মাণ কৰি সোণালী জয়ন্তী বৰ্ষ অৰ্থাৎ 2023 চনত আমাৰ সোণালী জয়ন্তী হ'ব। চাকমা আহিছে মন্ত্ৰী ছ'চিয়েল ৱেলফেয়াৰ মুখাশৰে বলিছিল অভিজ্ঞত তেওঁ যিমান ত্ৰিপুৰা তেওঁৰ হিন্দুৱেই কিন্তু মুছলিম মানুহ এইবাৰ যথেষ্ট ওলাইছে দুৰ্গা পূজা চাবলৈ। মোৰ ড্ৰাইভাৰটোৱে মোৰ ৱাইফৰ মুছলিমতী ড্ৰাইভাৰটোৱে সি দুৰ্গা পূজা দেখুৱাবলৈ ভাগিনকেইটাক লৈ যাব ঠিকেই লাগে। ছিলো আমাৰ ঠাইডোখৰ খুব সৰু সেইকাৰণে আমি সাংস্কৃতিক অনুষ্ঠানটো বাতিল কৰিলোঁ। পাপেট থিয়েটাৰ এইকাৰণেই নিমন্ত্ৰণ কৰিলোঁ, এই পাপেট থিয়েটাৰটো অসমৰ এটা কৃষ্টি সংস্কৃতি এটা এইটো মানে হেৰাই যাব ধৰিছে। গতিকে হেৰাই যোৱা বস্তুটোক আমি যেন ৰাইজৰ আগত দাঙি ধৰিব পাৰোঁ আৰু পাপেট থিয়েটাৰৰ যিসকল নেকি তেওঁলোকে পাপেট থিয়েটাৰৰ মালিক বা তেওঁলোকে যি পাপেট থিয়েটাৰৰ লগত জড়িত তেওঁলোকৰ যেন জীৱিকা এটা আগবাঢ়ি যায় আৰু আমাৰ কৃষ্টি এটা যেন জীয়াই থাকে সেইটো এটা আমাৰ প্ৰচেষ্টা কৰিছোঁ। সেইকাৰণে আমি পাপেট থিয়েটাৰ ইয়ালৈ লৈ আহিলোঁ। আপোনালোকে ইয়াতে মঞ্চস্থ কৰিলে কিন্তু অভিভাৱকসকলে মানে সজাগ হৈছিলে যে শিশুসকলক যে পাপেট থিয়েটাৰ কি হয় 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 পাপেট থিয়েটাৰটো সাধাৰণতে দেখাই নাই। আমাৰ সৰু সৰু প্ৰজন্মৰ যিখিনি শিশু আছে শিশু আছে ল'ৰা ছোৱালী আছে বহুতে পাপেট থিয়েটাৰ দেখা নাই। আমি ইয়াৰ 2 বছৰ 3 বছৰ আগতো আমি ইয়াত পাপেট থিয়েটাৰ আমি অনুষ্ঠিত কৰাইছিলোঁ হেৰিৰ পৰা পাপেট থিয়েটাৰ আনি আৰু এইবিলো আমি আনিছোঁ যেন মানুহৰ মাজত সজাগ হওক জানক ল'ৰা ছোৱালীয়ে জানক যেন পাপেট থিয়েটাৰ এটা মানে অসমৰ সংস্কৃতি এটা চলি আছে এইটো জানক। এইটোৰ কাৰণে আমি পাপেট থিয়েটাৰ আনিছিলোঁ। অভিনন্দন জনাইছোঁ যে আপোনালোকৰ দৰে কমিটি বহুত কেইখন মহানগৰ কমিটি আছে আমি পোৱা নাই তেনেকৈ পাপেট থিয়েটাৰক আদৰি লৈছে যে এটা মৰহি যাব খোজে এটা সংস্কৃতিক আপোনালোকে উজ্জীৱিত কৰিব লৈছে। তাৰ বাবে আমাৰ MS চেনেলৰ তৰফৰ পৰা আপোনালোক অভিনন্দন জনাইছোঁ। আগতেও এনেকুৱা অনুষ্ঠান যাতে কৰক তাৰ বাবে আমি আশা ৰাখিছোঁ। ধন্যবাদ MS নিউজ। আমিও পিছলৈ আগলৈ যেন আপোনালোকৰ পৰা আমি সহযোগ পাওঁ তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আচ্ছা এখেতে হ'ল আমাৰ মুখ্য পুৰোহিত। নমস্কাৰ মানে প্ৰণাম জনাইছোঁ যে আপোনালোকে ক'ৰ পৰা আহিছে আমি সুধিম বাৰু। এই 5টা নিশা আপোনালোকে এনেকৈ উপবাসে থাকি পূজা ভাগ আগবঢ়াইছে আৰু এই পূজা ভাগত আপোনালোকৰ যিখন কমিটি আপোনালোকক আমন্ত্ৰণ কৰি আনিছে সেই কমিটিখন আপোনালোকে কেনেকুৱা পালে আৰু ভক্তগণ ৰাইজক কেনেকুৱা পালে পূজা ভাগ কৰি আৰু আপোনালোকে কেনেকুৱা পূজা ভাগ কিহৰ কাৰণে পূজা ভাগ আগবঢ়ালে ৰাইজৰ মংগলৰ কাৰণে কি অকণমান চমুকৈ ক'ব নেকি? পূজা ভাগ সাধাৰণতে ৰাইজৰ মংগলৰ কাৰণে কৰা যায়। এই অঞ্চলৰ সমূহ ৰাইজৰ মংগলৰ বাবে পূজা ভাগ কৰা হৈছে। ইয়াত কমিটিখনেও আমাক সম্পূৰ্ণ সহযোগ দিছে। গোটেই কমিটিখনে আমাক সম্পূৰ্ণ দায়িত্ব দিছে আৰু সেই দায়িত্ব আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ। কিন্তু আমি এইটো ক'ব নোৱাৰোঁ যে আমি কিমান দূৰ কৃতকাৰ্য হৈছোঁ। তথাপিতো আমাৰ ফালৰ পৰা যিখিনি চেষ্টা কৰিব লাগে আপ্ৰাণ চেষ্টা আমি কৰিছোঁ। আপুনি জ্ঞাতনে যে মই আজি এই পূজা মণ্ডপত MA নিউজৰ যি আপোনালোকে আহি উপস্থিত হ'ল তাৰ বাবে আমি বেহাবাৰী দেহাল পূজা সমিতিয়ে আপোনালোকক আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। লগতে এই চেনেলৰ স্বত্বাধিকাৰী আমাৰ সন্মানীয়
প্ৰতিষ্ঠিত ব্যৱসায়ী ৰাণা প্ৰতাপ তালুকদাৰ আহি আমাৰ ইয়াত উপস্থিত হৈছে। তাৰ বাবে আমি নথৈ আনন্দিত হৈছোঁ আৰু তেখেতলৈ আমি আমাৰ সমিতিৰ তৰফৰ পৰা শাৰদীয় দুৰ্গা উৎসৱৰ প্ৰীতি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই পূজাভাগ আমাৰ 20 বছৰ অতিবাহিত হ'ল। আমাৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহে ইয়াত দান বৰঙণিৰে এই অনুষ্ঠানটো আগবঢ়াই লৈ গৈছে। বিশেষকৈ আমাৰ বেহাৰবাৰী ৰাইজ, সন্ধ্যাচল নগৰ, সেউজ নগৰ, কমলাবাৰী সকলোৱে আহি হাত উজাৰি আমাৰ এই পূজাভাগ সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়াইছে। আৰু এই চেনেলৰ যোগেদি আমি তেখেতসকললৈ আমাৰ সমিতিৰ তৰফৰ পৰা আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতেও যাতে তেখেতসকলে সহায় সহযোগিতা আগবঢ়াই ইয়াতকৈ যাতে ভালকৈ আমি পূজাভাগ আগবঢ়াব পাৰোঁ, তাৰ বাবে আমি তেখেতসকলে যাতে সহায় সহযোগিতা আগবঢ়ায় তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। শ্ৰী হৰগৌৰী বসুমতাৰী, এই বেহাৰবাৰীৰ এই যিখন দুৰ্গা পূজা কমিটি, এই কমিটিখনৰ মই প্ৰতিষ্ঠাপক সভাপতি। তেতিয়াৰ পৰাই থাকি এতিয়া বৰ্তমান মোৰ বয়সৰ লগে লগে মোৰ উদীয়মান ভাই বা যিবিলাক বন্ধু তেওঁলোকক মোৰ দায়িত্ববিলাক অৰ্পণ কৰিছোঁ। এতিয়া মই উপদেষ্টা হিচাপে ইয়াত কাৰ্য কৰি আছোঁ। আৰু আমাৰ এই পূজাখন এইবাৰ 20 বছৰ হ'ল। এই 20 বছৰ কাল আমি ৰাইজৰ দান বৰঙণিৰে ইয়াক পূজা পাঠ কৰিছোঁ। আৰু এই দান বৰঙণি আমি ঘৰে ঘৰে কেতিয়াও খুজিব বিচৰা যোৱা নাই। আমি তেওঁলোকক খালি জনাইছোঁ যে আমাৰ ইয়াত দুৰ্গা পূজা হৈছে, আপোনালোকে সকলো আগৰ দৰে সহায় সহযোগ কৰক বুলি মানে তেওঁলোকক যেতিয়া আমি জনাইছোঁ, তেওঁলোকে হিয়া উজাৰি ইয়াত মানে তেওঁলোকে টকা পইচা দি আমাক যিটো সহায় সহযোগিতা আগবঢ়াইছে তাৰ কাৰণে আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি তেওঁলোকক ধন্যবাদ জনাইছোঁ। আশা কৰিম যে তেওঁলোকে আগলৈকেও এনেকুৱা ধৰণৰ আমাৰ সম্পাদকে যেনেকুৱা কৈছে যে আগলৈকে তেওঁলোকে যে আমাক সহায় সহযোগিতা আগবঢ়াই আমাক এই অনুষ্ঠানটো যোগে যোগে যাতে মানে পৰিচালনা কৰাত সহায় সহযোগিতা কৰে, তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত সদায় অনুৰোধ জনাই আহিম। আৰু আশা ৰাখিছোঁ আমি এই আৰু 4 বছৰৰ পিছতে আমাৰ ৰূপালী জয়ন্তী আহিব। তাৰ আগতেই এই মণ্ডপত আমি এটা মানে স্থায়ী মন্দিৰ বনোৱাৰ কাৰণে এটা আমি প্ৰচেষ্টা চলাইছোঁ। তাতে আমি আশা ৰাখিম এই চেনেলেৰে সকলোকে অনুৰোধ জনাম যাতে আমাক সময় সাপেক্ষে দান বৰঙণি দি এই মন্দিৰটোত বনোৱাত সহায় সহযোগিতা কৰে। ধন্যবাদ। নিশ্চয় সহায় সহযোগিতা আগবঢ়াম। এই বয়সতো যে আপুনি এই অনুষ্ঠানটিৰ লগত জড়িত হৈছে আমি গৌৰৱ অনুভৱ কৰিছোঁ। আৰু আমাৰ MA চেনেলৰ তৰফৰ পৰা আপোনাৰ দীৰ্ঘায়ু আমি কামনা কৰিছোঁ, যাতে নতুন যুৱ প্ৰজন্মক আপুনি আগুৱাই লৈ যায় কাণ্ডাৰী হিচাপে। তাৰ বাবেও আমি অনুৰোধ জনাইছোঁ। আৰু আমি আপোনাৰ সাক্ষাৎকাৰ ল'বলৈ পাই MA নিউজে গৌৰৱান্বিত হৈছোঁ। ধন্যবাদ।